নপৰে বাই বাই হেণ্ডশেক হেণ্ডশেক বাই বাই ঐ যাওঁ ঐ মাই যাওঁ ঐ যাওঁ তো সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু মই বৰ্তমান নগাঁৱত আছোঁ অৰ্থাৎ মানে মই ঘৰলৈ আহিছিলোঁ গুৱাহাটীৰ পৰা আৰু পৰহিদিনাখনে আহিছিলোঁ আৰু এতিয়া মই ঘৰৰ পৰা গুৱাহাটী গৈ আছোঁ আৰু আজি মই মানে কি বিশেষকৈ ভাবিলোঁ যে মই যিহেতু বাইকখন লৈ আহিছোঁ মোৰ লগৰ ল'ৰাটোৰ বাইকখন তো এইখন লৈ আহিছিলোঁ তো ভাবিলোঁ বোলো ইয়াৰ পৰা যিহেতু যামেই তো মই এটা ৰাইডিঙৰ ব্লগ এটা বনাই দিওঁ তেনেকৈ আগতে ৰাইডিঙৰ ব্লগ তেনেকৈ বনোৱা নাছিলোঁ বনাইছিলোঁ বহুত বছৰ আগতে বনাইছিলোঁ ৰয়েল ৰাইড চেম্পিয়ন বুলি যেতিয়া মোৰ এটা গ্ৰুপ আছিলে সেই তেতিয়াই বনাইছিলোঁ তাৰপিছত বনোৱা হোৱা নাই ভাবিলোঁ এবাৰ বনাই দিওঁ আৰু যিহেতু এইটো মই মোবাইল লগাই লৈছোঁ বেলেগ একো সুবিধা নাছিলে মোবাইলটো মানে টেপ চেপ লগাই পেলাই এনেকৈ লৈ লৈছোঁ তো চাওঁচোন মানে কিমানখিনি মানে বনাবলৈ পাৰোঁ আৰু মানে গাড়ীখনৰ ৱেটো আছে মই এনেকৈ মানে ঘৰৰ পৰা যিহেতু গৈছোঁ মই চাউল লৈছিলোঁ আৰু পিঠিত এডাল বেগ আছে একদম পূৰা ইয়াত কিবা কিবি ভৰাই দিছে তো মানে অকণমান অসুবিধা হ'ব চলাবলৈ তথাপিতো চেষ্টা কৰিম আৰু গাড়ীখনৰ হাৱা চাৱা অলপ চেক কৰি যাম আৰু চেষ্টা কৰোঁ আপোনালোকক দেখাবলৈ আৰু এতিয়া মই বৰ্তমান আছোঁ ঘৰৰ পৰা আহি এতিয়া মই কাছমাৰী এইখিনিত আছোঁ ইয়াৰ পৰা মই অলপমান গ'লেই মই হাইৱেত উঠি যাম তো এতিয়া হাইৱেত উঠাৰ পিছত মানে মই ভাবিলোঁ যে মৰিগাঁও হৈ যাম নেকি ইয়াৰ আগৰবাৰ আহোঁতে মই মৰিগাঁও হৈ গৈছিলোঁ পবিতৰা হৈ এনেকৈ কিন্তু এইবাৰ কিন্তু মই ভাবিছোঁ এইফালেদি নাযাওঁ কাৰণ সেইফালে গ'লে মানে বহুত স্পীড ব্ৰেকাৰ পোৱা যায় তো সেইফালে বহুত স্পীড ব্ৰেকাৰ পোৱা যায় সেইফালেদি গ'লে নহ'ব সেইকাৰণে মই ডাইৰেক্ট হাইৱে হৈ মাৰি দিওঁ আৰু তেলো এঘাট আছে এঘাট মানে টিকটাপ মাৰি আছে তো তেলটো ভৰাই ল'ব লাগিব আৰু চাওঁচোন তেল ডিপুত মই গৈ তেলটো ভৰাই ল'ব লাগিব আৰু মই এনেকৈ আগতে বনোৱা নাই এইবাৰ ফাৰ্ষ্ট টাইম বনাইছোঁ ৰাইডিং ব্লগ এনেকৈ মানে আৰু তো আশা কৰোঁ আপোনালোকে ভাল পাব চাই পেলাই তো ব'লক আৰু এইখিনি অকণমান অফ ৰোড হয় আৰু এইখিনিৰ পৰা গৈ অলপমান গৈ মই হাইৱে পাই যাম বেবেজীয়া হৈ পেলি সোমাই দিম অহা দিনাখন মই এনেকৈ ব্লগটো বনাম বুলি ভাবিছিলোঁ কিন্তু অহা দিনাখন মানে ব্লগটো বনাবলৈ এইকাৰণে নহ'ল খুব সন্ধিয়া হৈ গৈছিল আৰু 2 নম্বৰ কথা হ'ল সেইদিনাখন বৰষুণ আৰু মই বৰষুণত তিতি আহিব লগা হ'ল তো এইবাৰ ভাবিলোঁ আৰু তথাপিও আজি বতৰটো বহুত ডাৱৰীয়াই হৈ আছে মই ভাবি আছোঁ যে গুৱাহাটী পোৱালৈকে বৰষুণটো নপৰিলে বেছি ভাল হয় আৰু মোবাইলটো যদি সৰি পৰিলে শেষ আৰু তাৰপিছত আৰু নাই আৰু বৰবাদ গতিকে মোবাইলটো সৰি পৰিবলৈ দিব নোৱাৰি টেপ চেপ মাৰি লৈছোঁ ভালকৈ তথাপিতো খুব ছেফ চাইড হ'ব লাগিব কমপ্লিট মানে গুৱাহাটীলৈকে নগ'লেও আধালৈকে হ'লেও মানে হেৰি কৰিব লাগিব তো এতিয়া 12টা বাজিছে তো 12টা বজাত মই ষ্টাৰ্ট কৰি আহি গ'লোঁ আৰু কিমান টাইমত পাওঁগৈ চাওঁ মই ভাবিছোঁ 1:30মান বজাত যদি পায়ো যাওঁ বা 2টামান বজাত যদি পায়ো যাওঁ ভাল হ'ব কাৰণ মোৰ ইভিনিঙত আজি মানে ডিউটি আছে তো সেইটো হিচাপত মই এডজাষ্ট কৰি পেলাই মিলাই কৰি আহি গৈছোঁ আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব তো ষ্টাৰ্ট এইটো চিধা মৰিগাঁৱতো হৈ পেলাই এনেকৈ গুৱাহাটী এনেকৈ ওলাইগৈ নাৰেংগী হৈ তো এইটো ৰাস্তা দি নাযাওঁ ইয়াৰ পৰা মই হাইৱেত যাম কাৰণ আগতে বেবেজীয়া দি সোমাই দিম হাইৱে দি তো হাইৱে হৈ যাম এইফালে গ'লে বহুত স্পীড ব্ৰেকাৰ পোৱা যায় ইয়াৰ আগৰবাৰ গৈছোঁ তো ইয়াৰ আগৰবাৰ মানে মই মানে বহুত স্পীড ব্ৰেকাৰ পালোঁ মোৰ ভাল নালাগিল ইমান স্পীড ব্ৰেকাৰ পূৰা ব্ৰেক মাৰি যাব লাগে তো সেইকাৰণে ডাইৰেক্ট এইটো দি গৈ লেফ্ট চাইডে মই বেবেজীয়াত উঠি দিম তো বেবেজীয়াত উঠি আৰু এইটো ৰাস্তা মানে চিধা মৰিগাঁও নাৰেংগী ওলাই এইটো ৰাস্তাটো বহুত ভাল হয় আৰু ধুনীয়া বনাই দিলে কিন্তু স্পীড ব্ৰেকাৰকেইটাৰ কাৰণে নোৱাৰি যাবলৈ আৰু ৰাস্তাটো পূৰা ফ্ৰী হয় চলাই মজা লাগে আৰু এইখন গাড়ী মানে কি হয় মোৰ লগৰটো ৰাজৰ গাড়ী হয় ৰাজৰ বাইকখন হয় মোৰ বাইকখন মানে ইমান দূৰ মানে আনিবলৈ নোৱাৰোঁ অলপ কিছু অসুবিধা হৈ আছে তো ৰাজৰ বাইক হয় কিন্তু কথাটো কি হ'ল গাড়ীখনত তেল বহুত খায় আগৰবাৰ আহোঁতে মোৰ 800 টকা তেলেই লাগিছে এইবাৰ মানে তথাপিতো কিমান মই 500মান ভৰাইছিলোঁ কিন্তু এতিয়াও চাগে মই আৰু 200মান ভৰাই ল'ব লাগিব মোৰ তেলটো লাগি যায় বাকী গাড়ীখনৰ কণ্ডিশ্যন ইমান বেয়াও নহয় ভালেই মই এইখন বাইক লৈ পেলাই আৰু মই ৰাইড কৰিম বা অলপ বেলেগ টুৰত যাম বুলি ভাবিলোঁ য'ত তাৰ লগতে চাওঁ তো মই এতিয়া চিধা নাযাওঁ মই এইফালেদি লেফ্ট চাইডে এনেকৈ ঘূৰি যাম তো এইফালেদি গৈ মই ডাইৰেক্ট বেবেজীয়াত উঠি দিম বেবেজীয়াত তাৰপিছত মই হাইৱে হৈ গুচি যাব পাৰিম
এইফালেদি এতিয়া চিধা গৈ মই বেবেজাত উঠি দিম। পিছফালে চাউলৰ বেগটোৱে বহুত অশান্তি কৰিছে, মানে ৰছীকেইডাল যদি ঢিলা হৈ যোৱা নিচিনা পাইছোঁ। যদি ঢিলা হৈ যায় ই সৰি পৰিলে গোটেই চাউল বৰবাদ। অ'কে, তো উঠি দিলোঁ বেবেজীয়া। ফোন নাহিলেই হ'ল আৰু, ফোন আহি গ'লে দিগদাৰ হৈ যাব, ৰিচিভ কৰিব নোৱাৰিম। তো ফোন নাহিলে হ'ল। আৰু আমাৰ আগতে ঘৰ এই বেবেজীয়াতে আছিলে, মানে বেবেজীয়াতে আমাৰ ঘৰ আছিলে। তো কি হ'ল, আমাৰ কাকা দেউতাহঁতৰ দিনতে তেতিয়াই মানে আৰু আমি হেৰি কৰি পেলাই আমি বহুৱা ভেটি গুচি গ'লোঁ, কাছমাৰী বহুৱা ভেটি। তো আমি বেবেজীয়াৰ পৰা গুচি গ'লোঁ। তো ইয়াতো আমাৰ ঘৰ আছে, কিন্তু ইয়াত আমাৰ দাদাহঁত থাকে। মই আমাৰ সেই বেবেজীয়া ঘৰটো দেখাই দিম। এইখিনিতে আমাৰ ঘৰটো হয়। তো এইখিনি আমাৰ গোটেইখিনি পৰিয়ালৰ হয়, গোটেইখিনি পৰিয়ালৰ হয়। তো এইটো আমাৰ অৰিজিনেল ঘৰটো, অৰিজিনেল আমাৰ ঘৰটো এইটো হয়। তো এইটো অৰিজিনেল ঘৰটো হয় আমাৰ বেবেজীয়া। তো আমি ইয়াৰ পৰা উঠি গৈছিলোঁ, তো আমি তাত এতিয়া থাকোঁ। কাকাহঁতৰ দিনতে আগতেই আৰু আমাৰ জন্ম তাতে হৈছিলে। তো এতিয়া মই বেবেজীয়া আৰু ক্ৰছ কৰিম। এতিয়া আৰু বেছি ৰখাৰখি নকৰোঁ, হাৱাটো খালি ক'ৰবাত চেক আউট কৰাই ল'লেই হৈ গ'ল আৰু। হাৱাটো আৰু ফুৱেলটো অলপ ভৰাই ল'ব লাগিব, কিন্তু নাই। মানে মজা লাগে মানে। আগতে মই বাইক ইমান স্পীড নচলাওঁ, মানে বাইক স্পীড মই বহুত বছৰ চলোৱা নাই। মই কলেজ পঢ়ি থাকোঁতে চলাইছিলোঁ পূৰা স্পীডত বা অট'পালি কৰিছিলোঁ। তাৰপিছত সেই অট'পালিটো নাইকিয়া হৈ গ'ল। কিন্তু এতিয়া মই নিজকে অট'পালি বুলি নকওঁ, তথাপি যিটো অলপ ফ্ৰী ৰাস্তা পাম, তো তাতহে অকণমান স্পীড দিম। বতৰটো ভালেই, ইমান বেয়াও নহয়, কিন্তু তথাপিতো যদি বৰষুণটো দি দিয়ে গুৱাহাটী পোৱাটো দিগদাৰ হৈ যাব। অ' 98, 95, 96, 100। এইখন 100 ফ্ৰী দিছোঁ। তো এইখন অলপ ফ্ৰী আছে, তো এইখনত 100। হেলমেটডালত ফিটাডাল নাই, তো একদম হেলমেটটো মানে উৰি যাওঁ কৰি দিয়ে, মানে হাৱা সোমাই ঘূৰিয়ে যাওঁ লাগিছে। কিবা এটা মানে ভাল এটা এক্সপিৰিয়েঞ্চ মোৰ, মানে কি হয় মানে এনেকৈ আগতে মই মানে ভাবা নাছিলোঁ এনেকৈ বনাম বুলি। মই এইবাৰ সেইকাৰণে বনাই দিলোঁ, কাৰণ মানে কিবা এটা মানে ভাল লাগে বাইকখন লৈ পেলাই এনেকৈ মানে মানে অলপ দূৰ জাৰ্ণি যোৱা হয়। তো মানে ভাল লাগে এনেকৈ ব্লগ এটা বনাই। তো মানে খুব হেঁপাহ এটা আছিলে এনেকুৱা এটা ব্লগ বনোৱা। তো হেঁপাহটো মোৰ কমপ্লিট, এনেকৈ বাইক লৈ পেলাই এটা লং জাৰ্ণিত মানে এটা ব্লগ বনোৱা। তো মোৰ চেনেলত এইটো আহি গ'ল, তো মই বহুত হেপ্পী হয়। গ্লাছকেইখন অকণমান ঠিক কৰি ল'লোঁ, মানে পিছৰ যাতে চাউলৰ বেগটোত চাই যাব পাৰোঁ, কাৰণ চাউলৰ বেগটোৰ ওপৰত বহুত নিৰ্ভৰ কৰি আছে, পৰি গ'লে কি। অ'কে, একো নাই, পাৰিম। খালি হেলমেটটো খালি মানে খুলি যাওঁ কৰি যায়, মানে হাৱাটো সোমাই ওপৰলৈ গুচি যায়, তো অসুবিধা হৈ যায়। বহুতে অশান্তি লাগিছে, মানে কি হেলমেটটো খুলি গৈছেগৈ। ইয়াতে হাৱাটো চেক কৰি লওঁ। হাৱাটো অকণ চেক কৰি দিয়কচোন। অ' এইটো সোমাই আছে না? আৰু সোমাই আছে নেকি? অ'কে, এতিয়া হাৱাটো দিলে গুচি যাবগৈ। গুৱাহাটী গুচি যাব। গুৱাহাটী যাবগৈ নেকি? সেইটো গজাল সোমাই গ'ল ন? অঁ
নাযাব ন এইটো নগ'ল না হা সেইডাল সোমোৱাইহে দিব লাগে না দি দে থেংক ইউ দেই ভাই তো হৈ গ'ল একচুৱেলি মানে কি গাড়ীৰ চকাটোত এটা পাঁচটা গজাল সোমাই আছিলে বেক চাইডৰ চকাটোত তো গজালটো উলিয়াই দিলোঁ আৰু এতিয়া হাৱা চাৱা চেক কৰি ল'লোঁ তো এতিয়া মই ওলাইছোঁ তো ইয়াৰ পিছত অকণ মানে তেলটো ভৰাই ল'ব লাগিব তেলটো মানে কাটাডাল ঢুচিক জাপাক মাৰি আছে তো কাটাডাল ঢুচিক জাপাক মাৰি তেলটো ভৰাই ল'ব লাগিব তো ইয়াৰ পিছত ৱাৰটো চিষ্টেম নাই আৰু চালো তো তেলটো ভৰাই লওঁ তো ফাইনেলি তেলটো ভৰাই ল'লোঁ তো 150 টকা ভৰাই লৈছোঁ 150 টকাত হৈ যাব লাগে কাৰণ আগতো আছেতো তো 150 টকা ভৰাই ল'লোঁ তো যদি বেছি প্ৰব্লেম হৈ যায় আকৌ যদি ভাবোঁ তেতিয়াহ'লে ভৰাই ল'ম আগত কিন্তু এতিয়া 150 টকা এটা ভৰাই ল'লোঁ তো হৈ যাব সোণাপুৰ পাওঁ বতৰটো বেয়া যদিও মানে কৰিব নালাগে এইখন গ্লাছখন মানে খুব ঢিলা এই ৰাইট হেণ্ডৰ গ্লাছখন তো মানে খুলি যায় মানে এৰি আহে তো ইয়াক আঠা দি পেলাই লগাব লাগিব ৰাজক ক'ব লাগিব যে ইয়াক আঠা দি অ' ভাই তাৰাক ৰুক আৰে ইয়াৰ नहीं रुका कोई बात नहीं साइड गुसी जाऊँ तो यार बेटा टिউবখন কিবা বেয়া হ'ল নেকি গাড়ীত উঠাই আনিব লগা হৈছে এইটো এটা কিন্তু বহুত বেয়া প্ৰব্লেম এনেকৈ বাইক চাইক যদি বাটত প্ৰব্লেম হৈ যায় তো বহুত দূৰলৈ গেৰেজবিলাক নাথাকিলে এনেকৈ আনিব লগা হৈ যায় এইটো কিন্তু বহুত মানে বেয়া লাগে কাৰণ এক্সট্ৰা টায়াৰ নাথাকে যিহেতু একো নাই বাবা আগত গেৰেজ পাই যাবা লগাই ল'বা ফাইনেলি সোণাপুৰ পাই গ'লোহি বতৰ নাহিবি দেই ৰ'দালি ৰ'দ দে 1.5 ঘণ্টা লাগিলে আৰু এইডোখৰ পাওঁতে আল্টিমেট এইখিনি পাওঁতে মোৰ 1.5 ঘণ্টা গাইজ এইডোখৰত কেনেকুৱা এইডোখৰত 40-30 এনেকৈ যাব লাগিব কাৰণ মোৰ পিছফালে মানে একদম পূৰা ৱেটে ভৰি আছে বহুত ৱেট আছে মানে পিঠিখন হিলাব নোৱাৰোঁ ইফালে বস্তাডাল আছেই তো এইখিনি বেছি পিকআপ যাব নোৱাৰিম পিকআপ মানে কি 30-40 একদম মিনিমাম তো এইডোখৰত মজা লাগে আৰু বাইক চলাই এইখন গাড়ী আকৌ এইডোখৰত ৰখি আছে এইখন বেয়া হৈ গ'ল এনেকুৱাত কিন্তু গাড়ীবিলাক বেয়া হ'লে ৰখি দিলে বহুত অসুবিধা হয় কাৰণ ৰাস্তাটো অঁকা পকা ৰাস্তাটো এইডোখৰত এনেকৈ গাড়ী ৰখি দিলে বেয়া হ'লে মানে বহুত ৰিক্সি হৈ যায় আৰু ইয়াত যদি তেনেকৈ গাড়ী বেয়া হ'ল শেষ আৰু ঠেলি নিয়াটো আৰু এইটো মানে অসম্ভৱ হৈ যাব সেইখিনি মজা লাগে এই ৰুকজা মই বেছি শিকাব নাই 40-30 এনেকৈ আছোঁ কাৰণ বেছি হিলাই কৰি চলাবলৈ নোৱাৰি ৱেটেই ভৰি আছে ন
তো কেমেৰাটো অলপ আগত লগাই লওঁ এতিয়া, আগত অলপ ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ। তো গাইজ ফাইনেলি যোৰাবাট পাই গ'লোহি, মানে কেমেৰাটো অকণ আগত লগাই লৈছোঁ। তো আগৰ পৰা অলপ শ্বট দুটামান কৰোঁ, ভাল লাগিব। তো এইখিনিৰ পৰা আৰু ব্লগটো সামৰণি মাৰিম। মোৰ ভাল লাগিলে, বহুত ভাল লাগিলে এনেকৈ ৰাইড কৰি। মানে ক'বলৈ গ'লে ফাৰ্ষ্ট টাইমে, আগৰ ৰাইডখিনি মই কেলকুলেট কৰা নাই, ফাৰ্ষ্ট টাইম বুলিয়ে ক'ম। মোৰ ভাল লাগিলে। তো এতিয়া মই গুৱাহাটী পাই যাম আৰু বেছি টাইম নাই, 10-20 মিনিটত মই আৰামছে পাই যাম ৰুম। তো এইখন মই ফ্ৰণ্টৰ পৰা কেমেৰা কৰিম বুলি ভাবিলোঁ, তো ফ্ৰণ্টত লগাই ল'লোঁ। তো গাইজ মই ফাইনেলি গুৱাহাটীত পাই গ'লোহি, আৰু মোৰ ব্লগটো ইমানতে সামৰিছোঁ। আৰু আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে, আৰু চেষ্টা কৰিছোঁ অলপমান বনাবলৈ। তো ইমানতে